আজি ইভিনিং মেখেলা চাদৰ পিন্ধি ওলাইছোঁ আৰু ক'ত যাম জানেনে? ভণ্টি ঘৰত আছে সত্যনাৰায়ণ পূজা আৰু আমি গৈ পোৱা অলপ পিছতেই পূজাও শেষ হ'ল আৰু পূজা শেষেই হ'ল যেতিয়া এয়া আমাক চাহ খাব দিলে। চাহকাপ খাই উঠিছিলোহে মাত্ৰ, লগে লগে প্ৰসাদ আহি পালেই নহয়। ডাঙৰ ডাঙৰ নাৰিকলৰ টুকুৰাকেইটাৰ লগত কাবুলী বুটৰ প্ৰসাদকেইটা খাবলৈ যে কেনেকুৱা টেষ্টি হৈছিল নহয়। আমাৰ কাৰণে আচল বস্তুটো এতিয়াহে লৈ আহিলে। নাৰায়ণ পূজা মানেই হ'ল ভোগ। আমাৰ ফালে ভোগ বুলি কয়, জালুকবাৰীৰ ফালে বোলে গুড়া বুলি কয়। আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাবচোন। আৰু এইফালে আমাৰ বদমাছজনীয়ে বদমাছ কৰিছে। এয়া দেখিছেনে এয়া এনেই বদমাছ বুলি নকওঁ, তাৰমানে এই সঁচাকে বদমাছ। আৰু এতিয়া আমি গোটেইবোৰ আহিলোঁ ভাত খাব, কাৰণ প্ৰসাদৰ পিছত ইয়াতে ভাতৰ ব্যৱস্থাও কৰিছে আৰু আমাৰ বদমাছকেইটা এইফালে বহিছে। পকৰকে আছে নহয়, মাকে দিছে ৰ'ব এক খুন্দা। ভাত পানী খালোঁ আৰু এতিয়া আমি গোটেইকেইটা ফেনৰ তলত ৰেষ্ট লৈছোঁ। আৰু ৰেষ্ট লোৱাৰ নামত আমি কি কৰিছোঁ জানেনে? পাহি আৰু মই আমি দুয়োটাই মিলি গুণুৰ বস্তুৰে খেলা আৰম্ভ কৰিছোঁ। খেলা কাম শেষ, এতিয়া যাওঁ আমি ঘৰে ঘৰে। আৰু আহোঁতে বৰাগাঁৱত দেখিলোঁ এয়া বানপানী, আকাশত কিন্তু জোন ওলাইছে, তাৰমানে অহাকালি বৰষুণ নাহে। আজিলৈ ইমানেই দেই।